নমস্কাৰ বন্ধুসকল, চিনে ৰিভিউ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম অহা 11 জুলাইত মুক্তি পাবলগীয়া নতুন অসমীয়া ছবি মালামাল বয়জৰ বিষয়ে। সাধাৰণতে দেখি হোৱা অসমীয়া চিনেমাতকৈ নামটো কিয় বেলেগ, সফল হ'ব নে নহ'ব, এই ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিবনে নে নোৱাৰে, সকলো কথা আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। মালামাল বয়জ এখন পূৰ্ণাংগ হাস্যৰসিক ছবি। প্ৰডাকশ্যন টীমৰ মতে এই ছবিখন দৰ্শকৰ মাজত সফল হ'ব বুলি আশা কৰিছে। অসমীয়া দৰ্শকে হাস্যৰসিক ছবি বা নাটক ভাল পোৱাটো এটা সাধাৰণ কথা, কিন্তু প্ৰতিখন ছবিয়ে যে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিব সেইটো নিশ্চিত নহয়। অসমীয়া দৰ্শকে হাস্যৰসিক ছবি আৰু নাটক ভাল পায়, সেইবাবে কমেডি জেনেৰেটত সফলতাৰ হাৰ বেছি। মালামাল বয়জৰ প্ৰচাৰত এইটোৱে হয়তো মুখ্য কাৰণ। কিন্তু নামটোত কিয় এনে বলিউডিছ টাইপ লাগিছে, হয়তো মাৰ্কেটিং ষ্ট্ৰেটেজি নামৰ জৰিয়তে বেছি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ। মালামাল বয়জ নামটো শুনিলে যেন বলিউডি ফিল অনুভৱ হয়। অসমীয়া ছবি হ'লেও নামটোৱে বেলেগ ধৰণৰ এটা ভাইব আনি দিছে, কিন্তু নামটোৱে যথেষ্ট নহয়। ছবিখনৰ কাহিনী, অভিনয়, নিৰ্দেশনা হ'ব লাগিব দৰ্শকৰ মন জয় কৰাৰ মূল অস্ত্ৰ। সকলো নিৰ্মাতাই তেওঁলোকৰ ছবিসমূহ সফল হ'ব বুলিয়েই নিৰ্মাণ কৰে, কিন্তু মুক্তিৰ পিছতহে প্ৰকৃত প্ৰতিচ্ছবি ওলায়। মালামাল বয়জৰ ক্ষেত্ৰতো একেই হ'ব। ছবিখনৰ হাস্যৰস, সংলাপ, অভিনয় এইবোৰে দৰ্শকক ৰোমাঞ্চিত কৰিব পাৰিলেহে সফলতা পাব। আৰু মই অন্তৰৰ পৰা কামনা কৰোঁ যে অসমৰ প্ৰতিখন চিনেমাই সফলতা লাভ কৰক, যাতে অসমৰ চিনেমা উদ্যোগটো ঠন ধৰি উঠিব পাৰে। ছবিখন হিট নে ফ্লপ সেই সিদ্ধান্ত দৰ্শকৰ হাতত। নামটোৱে আগতে কিছু আলোড়ন তুলিছে, কিন্তু চিনেমাখনৰ গুণাগুণে ঠিক কৰিব ইয়াৰ ভৱিষ্যত। মালামাল শব্দটোৱে বহুতক বলিউডৰ 2006 চনত মুক্তি পোৱা মালামাল উইকলি ছবিখনৰ কথা মনত পেলায়। নামৰ সাদৃশ্যত কেতিয়াবা দৰ্শকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু নামতকৈ গুৰুত্ব দিবলগীয়া হ'ল ছবিখনৰ কাহিনী, অভিনয় আৰু দৰ্শকৰ ৰিয়েকশ্যন। অসমীয়া ছবি এটাৰ বাবে নামতকৈ প্ৰয়োজন হয় স্থানীয় সংস্কৃতিৰ সৈতে জড়িত এটা আপোনালোকৰ কাহিনী, দৰ্শকৰ মনত স্পৰ্শ কৰা এটি মেছেজ আৰু এণ্টাৰটেইনমেণ্ট ভেলু। মালামাল বয়জে এইবোৰৰ সৈতে দৰ্শকক বান্ধি ৰাখিব পাৰিবনে? ইয়াৰ উত্তৰ আমি মুক্তিৰ পিছতহে পাম। তেতিয়ালৈকে 11 জুলাইত চিনেমা হললৈ গৈ মালামাল বয়জ চাই আহক। পিছত আমালৈ কমেণ্টত জনাওক ছবিখন ভাল লাগিল নে নেলাগিল। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চিনে ৰিভিউ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।